মেলাত আহি জিলাপি মেইন নে কি ক'ম মেলা ভালকৈ ওলাই আহিলোঁ মই ভাবাই নাই ইমান যে ডাঙৰ কিবা হৈ আছে বোলো ভালকৈ ওলাই আহিলোঁ একদম মোৰ লাজ লাগিছে হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ চ' গাইজ মোক দেখি ভয় নাখাব মানে একচুৱেলি মই এটা মেকআপৰ ভিডিঅ' শ্বুট কৰি আছিলোঁ আৰু লগতে ৰীলো বনাই আছিলোঁ আৰু এই লুকটো দেখিতো গম পাইছেই কি ৰীল বনাম চ' সেয়ে ৰীল বনালোঁ আৰু এতিয়া মানে মই অকণমান কাপোৰ চাপোৰ চেঞ্জ কৰি অলপ ওলাই যাওঁ আৰু আজি মানে আমাৰ যিটো ওচৰৰ যিটো মন্দিৰ এটা আছে যোনটো মই আপোনালোকক দেখুৱাই থাকোঁ ব্লগছত চ' তাতে মানে কিবা এটা উৎসৱ হৈ আছে চ' বহুত ধুনীয়াকৈ মন্দিৰটো সজাইছে মই ভাবি আছিলোঁ আপোনালোকক ব্লগ কৰি দেখুৱাম চ' আজি সেইকাৰণে ভাবিলোঁ যে যাওঁ দেখুৱাওঁ আপোনালোকক চ' ব'লক মই ৰেডি হৈ লওঁ ঠিক আছে তাৰপিছত আপোনালোকক লৈ যাই আছোঁ চ' গাইজ ইয়াত ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ মই আৰু এতিয়া যাওঁ মন্দিৰত প্ৰিয়া নাই তাই আহি আছে মানে তাই ক'ৰবাত গৈছে আলহী ঘৰত তাইৰ পৰা বাহিৰে আহিব তাইক লগ কৰিম চ' এতিয়া ব'লক যাওঁ আৰু মই আপোনালোকক লগ পাম এতিয়া চিধা মন্দিৰত আৰু এয়া মন্দিৰ নাপাওঁতে আধাৰ পৰা চাওকচোন কিমান মানুহৰ ভিৰ চ' গাইজ মই আহি পাই গ'লোঁ মন্দিৰ আৰু প্ৰিয়াকো লগ পাই গ'লোঁ আৰু চাওকচোন ইমান ধুনীয়া মই যে বহুত ভাল কৰিলোঁ আৰু ইয়াত চাওক গাইজ সদায় দেখি থকা ৰাধা কৃষ্ণ মন্দিৰটো আজি ইমান বেছি ধুনীয়াকৈ সজাইছে মানে মোৰ বিলিভ হোৱা নাই ইমান ধুনীয়াকৈ সজাইছে আৰু মানুহ দেখিছেনে কিমান বেছি মানুহ আৰু EMCত থকা মোৰ 3 বছৰ হ'ল যদিও মই এইবাৰ প্ৰথমবাৰ এয়া চাইছোঁ জোলন উৎসৱ কৃষ্ণৰ আৰু বহুত বেছি ভাল লাগিছে এয়া ভিতৰৰ দৃশ্যটো চাওক ইমান ধুনীয়াকৈ সজাইছে দেখিছেনে গাইজ কেনেকুৱা লাগিছে আৰু জানেনে ৰাইজ মই একদম চিম্পলকৈ ওলাই আহিলোঁ মই ভাবাই নাই ইমান যে ডাঙৰ কিবা হৈ আছে বোলো ভালকৈ ওলাই আহিলোঁ একদম মোৰ লাজ লাগিছে একদম কাৰণ আৰু অলপ ভালকৈ ওলাই ফটো চটো উঠিব পাৰিলোঁ মানুহবিলাকে ইমান ষ্টাইল কৰি আহিছে আৰু মই মেকআপো কৰি আছিলোঁ ইমান ধুনীয়াকৈ ভিডিঅ' বনাওঁতে তথাপিও মই চব ৰিমুভ কৰি আহিলোঁ ভাস্কৰ দাস কেনেকুৱা লাগিছে তোমাৰ হাউ ইজ ইয়ৰ ফিলিংছ ভাস্কৰ হৈছে পাব্লিক প্লেচ অলপ লাজ কৰে মানে ঐ প্ৰিয়া ভাস্কৰে আজিকালি মোৰ লগত ঘূৰিবও লাজ কৰে চ' ব'লক দেখাই আছোঁ আমি মানে অলপ এতিয়া এনেই ঘূৰি আছোঁ এইবাৰ আমি ফাৰ্ষ্ট টাইম এনেকৈ পালোঁ ন এইটো চাগে বছৰৰ মূৰত হয় নেকি লাষ্ট ইয়েৰটো আমি দেখা নাছিলোঁ ৰক্ষাবন্ধনৰ 5 দিন আগৰ পৰা ষ্টাৰ্ট হয় যিয়ে নহওক ৰক্ষাবন্ধন বুলি মানে কিবা এটা হ'লেও স্পেচিয়েল হ'ল আজি মই পাব্লিকৰ মাজত দেখাই আছোঁ ইমান ধুনীয়া মন্দিৰ আহক আপোনালোকেও চাওক বা কোনোবা যদি চাব পৰা নাই মোৰ পৰা মা চাওকচোন কি ধুনীয়া লাগিছে মই ফটো নাই উঠা মই ব্লগিং কৰি আছোঁ এইফালে আহা এইফালে আহা অলপ সন্মান দিছোঁ প্ৰিয়াক মই ফটো উঠিছোঁ নাই উঠা নাই ভাস্কৰৰ কথাটোত পইণ্ট আছে কিন্তু আজিকালি মানুহে মানে মই আহোঁ নাপায় এনেকৈ নকবি স্মাইল কৰি এবাৰ এটা স্মাইল কৰি ইফালে হাই গাইজ এইবোৰে এটা ফটো উঠাব লাগিব তো যাব ওলালোঁ আমি এতিয়া কাৰণ আমাৰ ইন টাইম আছে কিন্তু যাব মন যোৱা নাই যাতে অলপো ইমান ভাল লাগিছে ৰাম চুপ তাক কৈ আছোঁ কিবা বাট যিয়ে নহওক যাব লাগিব বাট বহুত ভাল লাগিলে সঁচাকৈ আৰু বাহিৰত মেলাখন দেখা আছে মেলা মেলাত আহি জিলাপি মেইন নে কি ক'ম খালি পোৱা নাই চোন পাপৰি তইতো মোৰ কাৰণে মিঠাই নানিলি ৰাখি পিন্ধাব মানে একো নানিল কালি খাম জিলাপি খোৱালে বাৰু
regret in Tom Tom ride. নাই নিদিয়ে যা বাই 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 আমাক অলপ আগত আহিবি